নমস্কাৰ তো আপোনালোকে কেনেকুৱা আছে ভালে আছে চাগে তো ফাইনেলি মই আজি ঘৰত আহি পালোঁ আৰু সেয়ে আৰু আপোনালোকে দেখাবলৈ চেষ্টা কৰে আমাৰ গাঁৱৰ দৃশ্যবোৰ তো এতিয়া মই মানে এতিয়া কঁঠাল পাৰিম কঁঠাল খাব মন গৈছে কিন্তু মোৰ ঘৰলৈ এটাও ৰোৱা নাই কাৰণে এতিয়া মই বেলেগৰ বাগানত আহি কঁঠাল চুৰ কৰিব লগা হৈছে বুলি ভাবিছ নেকি এইটো চুৰ কৰা নাই আমি মজা नहीं आ रहा है গাঁৱৰে মানুহ এজনৰ বাগানত আমি খাব আহিছোঁ এতিয়া এইটো চাব পাৰে এইটো ই যাব ওপৰত ইয়ে বোলে উঠিব নোৱাৰে বুলি কৈছিলে এতিয়া কেনেকৈ উঠিব পাৰিব নাজানো আৰু মোৰ অসমীয়া কথাটো ভালদৰে নাচাব দেই নোপোৱা লাগে মা ডাঙৰ চাই পাৰিবি খাব পৰাকৈ এতিয়া পাৰি আছে মেলো মেলো বিথাৰ যাম এটা হে ৰ তো পথাৰত পৰিব পাৰে নাই সেইকাৰণে ইয়াতে নামিম তো বাচি গ'ল মই নাথাকিলে বাচিলে হয় নামি এতিয়া এইটো চাব পাৰে সেইটো পথাৰবিলাক চব গাঁৱৰে পথাৰ এইটো ৰবৰ বাগানো কাৰোবাৰ নাজানো আপোনালোকে চাব নেকি এইটো কি বস্তু হয় এইটো হে চল এতিয়া আমি খাব যাম কঁঠাল খালি দাম যাম ফালে যাম মানুহ এফালে যাওঁ চাব পাৰে সিহঁতে মানে তামোল পাৰিব গৈছিলে আমাৰ বাগানত বুলি ভাবিছোঁ নেকি तू समझा हाँ नहीं तू समझा नहीं সোণাপুৰত থকাতকৈ গাঁৱত থকাটোৱে ভাল ইয়াতো কঁঠাল আছে এইটো কঁঠাল গছ এইটো আমাৰ বুলি ভাবিছ নেকি এইটো আমাৰ নহয় কিন্তু চাব পাৰে তো এতিয়া মই জলকীয়া ছিঙিম এইটো আমাৰ জলকীয়া বুলি ভাবিছ নেকি নহয় এইটো ঘৰৰ মানুহ জলকীয়া হয় ঘৰৰ জলকীয়া হয় এইটো চাব পাৰে পকা জলকীয়া বজাৰত কিনা জলকীয়া খালে দগালত পেট বিষায় মোৰ সেইকাৰণে ঘৰৰ পৰা মই জলকীয়া ছিজনৰ সময়ত মই ঘৰৰ পৰাই জলকীয়া লৈ যাওঁ সেইবুলিকে ঘৰৰ জলকীয়াবোৰ মই পচাই দি মই মানে ক'বলৈ গ'লে জলকীয়া ইমান নাখাওঁ জাষ্ট কেতিয়াবা মন গ'লে খাওঁ কেতিয়াবা মন নগ'লে নাখায় কাৰণে আধা থাকি যায় আধা থাকি যোৱাটো পচি পেলাব লগা হয় সেইকাৰণে মই এতিয়া জলকীয়াত আচাৰ বনাইছোঁ গাজা টেঙাৰ লগত চাব পাৰে সেইটো মোৰ ঘৰ বুলি ভাবিছ নেকি
আয়